মই আগন্তুক দিন পৰা বিপিএফৰ কৰ্মী আছিল। বিপিএফৰ কৰ্মী মানে যে দতমা 2 নং সমষ্টি যেনেকুৱা ৰবিৰাম নাৰ্জাৰী আছিল ইএম, সেইকাৰণে মই বহুত কাম কৰিছো আৰু বহুত কষ্টও কৰিছো। সেই যে ইলেকশ্যন সময়ত কৈছিল আপোনাৰ এই ৰাস্তাটো কৈছিল আপোনাৰ চিচি ব্লক বনাই দিম, মোক জিতিলে মই চিচি ব্লক বনাই দিম। কিন্তু সেই জিতি ইএম হৈ পেলাই আকৌ এতিয়া এমএলএ ভোট হৈ গ'ল, কিন্তু এতিয়ালৈকে চিচি ব্লক হোৱা নাই। ৰাজ্যক ঠকাইছে ৰবিৰাম নাৰ্জাৰী মোক ৰাজ্যক ঠকাইছে। সেইকাৰণে মই ইউপিপিএল যোগদান কৰিলো। ৰাজু নাৰ্জাৰী এতিয়া আহিছে, আপোনালোক কি কৈছে? ৰাজু নাৰ্জাৰী এতিয়া আহি পেলাই ভালে, সেইকাৰণে মই যোগদান কৰিছো। ৰাজু নাৰ্জাৰী মানে এই ব্যক্তিগত ময়ো জানো, আৰু এই মোৰ সান্তালৰ যেনেকুৱা লিডাৰ বিলাক আছে সেইবিলাক মই ভালো জানো। সেইকাৰণে মানে ইউপিপিএল চৰকাৰে আগন্তুক দিনত 5 বছৰ ইমান ভাল চলিছে। এইটো বিষয়ে মই এইটো ক'ব খোজো, যেনেকুৱা যোনটো দেওবাৰ দিন আছিল, যোনটো হাগ্ৰামা চৰকাৰ বহিব ৰবিবাৰ দিন আছিল, ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ আছিল। কিন্তু সি কি কৈছে, এতিয়া আপুনি চৰকাৰ কৰিছে কিন্তু বোমা বন্দুক ফুটিব নালাগে, নিজে হেমন্ত মামা কৈছে। কিন্তু এই গুচি গ'ল 4 মাস না 2 মাস হৈ গ'ল না 6 মাস হৈ গ'ল, কাৰিগাঁও জ্বলি গ'ল হাগ্ৰামা চৰকাৰ সময়তে। তেনেহলে হাগ্ৰামা চৰকাৰ এনেকুৱা যদি হয়, হাগ্ৰামাতো বিশ্বাস হেৰাই গ'ল। 2 লাখ টকাটো পাইছে না পোৱা নাই? মই নিজে বিপিএফৰ কৰ্মী আছিল, ব্লকত গৈ পেলাই মোক কি কৈছিল, আপোনাৰ তো লেখা পঢ়া মানুহ, আপোনাক গোটেই মেট্ৰিক পাছ ল'ৰাবিলাক 2 লাখ টকা কৰি পাব। নাই, ঠকাইছে নেকি? ঠকাইছে। প্ৰমোদ বড়ো চৰকাৰৰ সময়ত কেনেকুৱা আছিল, এতিয়া কেনেকুৱা? না, প্ৰমোদ বড়ো সময়ত চৰকাৰত এই ৰাস্তাটো যে এতিয়া চেন গ্ৰেভেল, আগত ইমান কাদো আছিল, প্ৰমোদ বড়ো চৰকাৰত এই চেন গ্ৰেভেল মানে কামটো হৈ গৈছিল। এতিয়া ৰাস্তা ভাল, কিন্তু সি বিপিএফ চৰকাৰে কি কৈছে, এইটো চেন গ্ৰেভেল লাগাইছে, মই চিচি ব্লক লগাই দিম। কিন্তু কাম আর কি কৈছিল, এইটো নিজে কৈছিল ৰবিৰাম নাৰ্জাৰী, মই যদি কাম নকৰিম মোক ভোট আর দিব নালাগে। ৰবিৰাম আহি পিনে যদি কয় এইটো ৰাস্তাটো চিচি ব্লক কৰি দিম বলে কি ক'বা? এইটো আগতে নিজে কথাটো শেষ কৰি দিছে না, আর কি আর এইটো কম, আগতে শেষ কৰি দিছে। এতিয়াতো ভোট খুজিব আহিব আপোনাৰ তাতে, কি ক'ব? এতিয়াতো 9 দিনৰ ভিতৰত না 12 দিনৰ ভিতৰত এইটো কৰিব নোৱাৰে না। এইটো কৰিব নোৱাৰে, এই বিশ্বাস মই চালো আর কৰিব নোৱাৰে। নাৰ্জাৰীক আমার ভাল, আর হিয়ে ভোটে দি দিন।